ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সমাধান কৰিম ত্ৰিকোণমিতিৰ পৰিচয়ৰ যিখন অষ্টম অধ্যায় আছে, অষ্টম অধ্যায়ৰ 8.1 গণিতসমূহ আমি আজি সমাধান কৰিম। গতিকে তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই, আগৰ ভিডিঅ'বোৰত এইখিনি গোটেইখিনি ত্ৰিকোণমিতিৰ পৰিচয়খিনি তোমালোকক ধুনীয়াকৈ দি দিছোঁ। এইখিনি পৰিচয় যদি তোমালোকে চোৱা, ত্ৰিকোণমিতি গণিত 1 নম্বৰ তোমালোকৰ কাটা নাযায়, গোটেইখিনি নম্বৰ পৰীক্ষাত পাবা। গতিকে চোৱা, আজিৰ ভিডিঅ'টোত আমি 8.1 গণিতসমূহ সমাধান কৰিম। তোমালোকে পৰিচয়ৰ ভিডিঅ'টো গৈ এতিয়াই চাই লোৱা, যদি পৰিচয় নোচোৱা তেতিয়াহ'লে গণিতখিনি নোৱাৰা। চোৱা 1 নম্বৰ 8.1 1 নম্বৰটোত কি দিছে? ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ, মানে বিটো 90 ডিগ্ৰীৰ কথা কৈছে, আৰু AB 24 সেণ্টিমিটাৰ, BC 7 সেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। চোৱা কি বুলি কৈছে যে এটা ত্ৰিভুজ, চোৱা ইয়াতে ত্ৰিভুজটো এইটো চোৱা, এইটো ত্ৰিভুজ বি কোণ কিমান ডিগ্ৰী বুলি কৈছে? 90 ডিগ্ৰী, হয়নে? গতিকে এইটো হ'ব আমাৰ চি, এইটো হ'ব এ, এইটো হ'ব বি। এতিয়া আমাক কি কৈছে যে এ চি কিমান কৈছে? বি চি, এ বি দিয়া আছে 24 সেণ্টিমিটাৰ, এ বি দিয়া আছে 24 সেণ্টিমিটাৰ, আৰু বি চি দিয়া আছে কিমান? বি চি দিয়া আছে 7 সেণ্টিমিটাৰ। এতিয়া আমাক উলিয়াব দিছে কি? এইটো হোৱাট। গতিকে চোৱা কি কি দিয়া আছে এইখিনি উলিয়াম। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে যদি পৰিচয়খিনি চোৱা নাই গৈ চাই লোৱা, নহ'লে কিন্তু একেবাৰেই নোৱাৰিবা। এক নম্বৰৰ সমাধান কি কি দিয়া আছে চোৱা, দিয়া আছে এ বি ইজ ইকুৱেল টু 24 সেণ্টিমিটাৰ, এ বি ইজ ইকুৱেল টু 24 সেণ্টিমিটাৰ, বি চি ইজ ইকুৱেল টু 7 সেণ্টিমিটাৰ, আৰু এ চি ইজ ইকুৱেল টু হোৱাট। আমি প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰ উপপাদ্য মতে এইখিনি আমি এ চিটো উলিয়াই ল'ম। চোৱা, এইটোক আমি কি বুলি ক'ম? লম্ব, এইটো পি, হয়নে? এইটো এ চি এইচ, আৰু এইটো বেছ বি। গতিকে এতেকে আমি লিখিম এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰ মতে এ চি স্কোয়াৰ, এ চি হৈছে আমাৰ অতিভুজ, এ চি স্কোয়াৰ ইজ ইকুৱেল টু এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ। এইটো সদায় সদায় মনত ৰাখিবা। চোৱা, এই স্কোয়াৰটো আমি সেইফালে লৈ যাম, এ চিটো ৰাখি থৈ দিয়া, যিহেতু আমাৰ এ চিৰ মান দিয়া নাই। এই স্কোয়াৰটো এইফালে লৈ অহাৰ লগে লগে ৰুট অভাৰ হ'ব। এবিৰ চোৱা, এবিৰ মান কিমান দিয়া আছে? 24 স্কোয়াৰ প্লাছ বি চিৰ মান দিয়া আছে 7 স্কোয়াৰ, হয়নে? এতিয়া এই ৰুট অভাৰটো আহিল, ইয়াৰে স্কোয়াৰটো লৈ গৈছোঁ কাৰণ আমাৰ এ চিৰ মানটোহে উলিয়াব লাগে। চোৱা, 24 স্কোয়াৰ কৰিলে কিমান হ'ব? তোমালোকে এইবিলাক মনত ৰাখিব লাগিব আৰু নিজে নিজে কৰিও চাব লাগিব। কৰোঁতে এইবিলাক মুখস্থ হৈ যাব লাগিব। কিমান হ'ব? চোৱা, 24 × 24, 4 4 জাৰ 16, 1 6 7 1 4 2 8 1 9, 2 4 × 8 2 2 4, 6 7 5 5 7 6 প্লাছ 4 × 7 × 7 49। এতিয়া চোৱা, এ চি ইজ ইকুৱেল টু ইয়াতে কিমান হ'ব? এইখিনি প্লাছ কৰি হ'ব 6 to 5, 6 to 5 মানে কি লিখিব পাৰোঁ আমি? এ চি ইজ ইকুৱেল টু 25 আমি লিখিব পাৰোঁ। গতিকে এ চিৰ মান আমাৰ কিমান ওলাল? 25 সেণ্টিমিটাৰ, হয়নে? এতিয়া আমাৰ এ চিৰ মানটো ওলাল, হয়নে? এ চিৰ মানটো আমাক উলিয়াব দিছিল, এইচটো আমাক অতিভুজটো উলিয়াব দিছিল। অতিভুজটো কিমান ওলাল? 25 সেণ্টিমিটাৰ। এতেকে আমি এটা লাইন লিখি ল'ব পাৰোঁ, যেতেকে এ বি ইজ ইকুৱেল টু 24 সেণ্টিমিটাৰ, বি চি ইজ ইকুৱেল টু 7 সেণ্টিমিটাৰ, আৰু এ চি ইজ ইকুৱেল টু 25 সেণ্টিমিটাৰ। এতিয়া আমাক চোৱা, প্ৰশ্নত কি কৈছে? 1 নম্বৰটোত কি কৈছে? সাইন এ আৰু কছ এ উলিয়াব দিছে। ইয়াতে চোৱা, এইটো সাইন এ আৰু কছ এ। এতিয়া চোৱা, সাইনটো কি আছিলে আমাৰ? এইটো পটককৈ মনত কৰিবা, পি বি পি এইচ এইচ বি। এইটো সদায় মনত ৰাখিবা। এইটো আছিলে সাইন, গম পাইছানে? এইটো আছিলে কছ, এইটো আছিলে টেন। আকৌ এইফালৰ পৰা গ'লে এইটো হ'ব কছেক, এইটো হ'ব সেক,
এইটো হ'ব কট এইটো বস্তু মনত ৰাখিবা এতেকে 1 নম্বৰটোত কি কৈছে sin a আৰু cos a sin a মানে আমি কি লিখিব লাগিব sin a মানে আমাৰ কিহৰ মান লিখিব লাগিব মনত আছে নে নাই sin a কি আছিল p/h হয়নে p/h মানে কি sin a में p/h মানে bc/ac এটো p/h p মানে কি p মানে হৈছে bc হয়নে এটো bc/ac h যেটো এটো ac h গতিকে সোয়া এটো আমি মানটো বহাইলাম ইয়াতে কিমান হ'ব bc এর মান দিয়া আছে 7 cm আৰু ac এর মান দিয়া আছে 25 cm এটো আমাৰ आंसर তাৰ পিছত cos a টো আকৌ সোয়া cos a = আমি কি লিখিব পাৰো ইয়াতে b/h মানে কি b কোনটোত আছিল এটো b bc b ab মানে ab বাই কি হ'ব ac এতেকে সোয়া ab/ac এতেকে ab এর মান কিমান দিয়া আছে আমাৰ ইয়াতে ab এর মান দিয়া আছে 24 cm আকৌ সেন্টিমিটারটো লিখিব নালাগে আকৌ ac এর মান দিয়া আছে 25 cm এইটো হৈছে আমাৰ आंसर বুজি পাইছানে তাৰ পিছত 2 নম্বৰটো 2 নম্বৰটো কি দিয়া আছে সোয়া চিত্ৰ 8.13 ত ইয়াত 8.13 এটো চিত্ৰৰ পৰা tan p আৰু cot r নিৰ্ণয় কৰা যোৱাবাৰ আমি abc আকিছিলো এবাৰ হৈছে pq r গতিকে আমাৰ ইয়াতে কি দিয়া আছে pq ৰ মান দিয়া আছে 12 cm আৰু pr ৰ মান দিয়া আছে 13 cm আমাক 20 মানে qr টো উলিয়াব লাগে হয়নে qr টো উলিয়াব লাগে তাৰ পিছত আমি কি কৰিব লাগিব tan p আৰু minus cot r নিৰ্ণয় কৰিব লাগিব সোয়া প্ৰথমতে সমাধান বুলি লিখি লোৱা সমাধান 2 নম্বৰটো সমাধান বুলি লিখি লবা তাৰ পিছত কি দিয়া আছে লিখা দিয়া আছে চিত্ৰটো নাকিলে হ'ব চিত্ৰটো যদি তোমালোকৰ আকি দিয়া থাকে চিত্ৰটোৰ পৰা চাই লিখিলে হ'ব মই চিত্ৰটোৰ পৰা চাই আকি আছো সোয়া চিত্ৰত দিয়া আছে pq = 12 cm pr = 13 cm আৰু qr = watt এতেকে সোয়া মই ধুনিয়াকৈ সৰুকৈ আকি লৈছো চিত্ৰটো এটো হৈছে q এটো 90 ডিগ্ৰী এটো হৈছে r এটো হৈছে p এটো কি এটো হ'ব আমাৰ h এটো হ'ব b আৰু এটো হ'ব p হয়নে h b p গতিকে তোমালোকে সোয়া এতেকে পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰিব লাগিব এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি প্ৰথমতে qr টো উলিয়াই ল'ব লাগিব পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল যে h² = p² + b² সোয়া b² টো এফালে আনা যেহেতু b² উলিয়াব দিছে এতেকে সোয়া এতিয়া এটো সূত্ৰ আমি ইয়াতে প্ৰয়োগ নকৰো তোমালোকক আগতে দিছিলো মনত আছে নে নাই যদি আমাক কি উলিয়াব লাগে b² উলিয়াব লাগে তেতিয়া হলে কি আছিল h² - p² হয়নে এটো সূত্ৰ আমি প্ৰয়োগ কৰিম সোয়া b² = h² - p² এইবিলাক মনত ৰাখিবা এতেকে b ৰ মান যেহেতু দিয়া নাই b টো ৰাখি থৈ দিয়া স্কয়াৰটো ইফালে গলে √ ওভাৰ হ'ব h² ৰ মান কিমান দিয়া আছে আমাৰ pr ৰ মান কিমান দিয়া আছে pr ৰ মান দিয়া আছে আমাৰ 13 cm 13 স্কয়ার মাইনাস p ৰ মান দিয়া আছে আমাৰ মানে p হৈছে pq ৰ মান দিয়া আছে 12 cm এতেকে সোয়া b ৰাখি থৈ দিয়া 13 স্কয়ার কৰিলে হ'ব 169 মাইনাস 144 b = ইয়াতে হ'ব 25 হলে কিমান হ'ব আমাৰ √25 হলে হ'ব আমাৰ 5 হয়নে যেহেতু 5 স্কয়ার √5² হলে স্কয়ার 5 ক্যান্সেল 5 স্কয়ার করলে 25 হয় এতেকে আমি কিউ আর এর মান কিমান পালো 5 cm পালো হয়নে এতিয়াহে আমি গণিতটো কৰিব পাৰিম এটা লাইন লিখি লোৱা এতেকে pq = 13 cm ইবা 12 cm pr = 13 cm আৰু qr = 5 cm
এতেকে আমাক প্ৰথমতে আমি 10p উলিয়াই লম 10p ইকুয়াল টু 10 মান কি আছিল আমাৰ p b b p h h b মনত ৰাখিবা 10 টু কি আছিল এটো 10p হ'ব আমাৰ p by b মানে আমি কি পাইছো p মান p by b মানে হ'ব আমাৰ qr by pq দিয়া 5 by 12 এটোৱে হ'ব আমাৰ 10 মান আকৌ আমাক কি উলিয়াব দিছে cot r cot টু কি আছিল 10 উল্টাটো b by h হয়নে r b by h cot উল্টাটো আছিল b by b by p হ'ব এটো যেহেতু p by b আছিল এটো উল্টা হ'ব b by p হলে কি হ'ব ইয়াতে সোয়া যদি আমাক r কোণৰ কথা কৈছে r কোণৰ কথা কলে b মানে কি ভূমিটো হ'ব qr টো আমাৰ ভূমি হ'ব হয়নে qr টো ভূমি হ'ব আকৌ লম্ব কি হ'ব লম্বটো হ'ব আমাৰ এই ভূমিৰ বিপৰীত বাহুটো হ'ব আমাৰ এটোৰ লম্ব গতিকে এটো হ'ব pq এতেকে qr ৰ মান কিমান আছে qr ৰ মান 5 cm আৰু pq ৰ মান আছে 12 cm গতিকে এতিয়া আমি ইয়াতো 5 by 12 পালো ইয়াতো 5 by 12 পালো এতেকে আমি মাইনাস কৰিব লাগে এতেকে 10p minus cot r is equal to 5 by 12 minus 5 by 12 is equal to 0 এইটোৱে আমাৰ आंसर 2 নম্বৰটো কো 3 নম্বৰটো কি দিছে সোয়া 3 নম্বৰটো দিছে যদি sin a is equal to 3 by 4 তেন্তে cos a আৰু tan a উলিওৱা একেবাৰে সহজ 8.1 और 3 नम्बर तो सोआ 3 नम्बर प्रश्न तो की दिया আছে যে sin 3 by ইয়াত সোয়া তিনিটা কোণৰ একেটাই দিয়া আছে a হয়নে sin a cos a আৰু tan a তোমালোকে প্ৰশ্নটো ওচৰত লৈ লোৱা গতিকে তিনিটা কোণ দিয়া থাকিলে ত্ৰিভুজ আঁকিব নালাগে যদি কোণ বিলাক বেলেগ বেলেগ হয় তেন্তে আমি ত্ৰিভুজ আঁকিব লাগিব এতিয়া সোয়া p b p h h b এটো মনত ৰাখিবা এতিয়া সোয়া সমাধান দিয়া আছে sin a is equal to 3 by 4 মানে sin a মানে কি লিখিব পাৰো আমি p by h হয়নে এতেকে p is equal to কিমান হ'ব 3 আমি এটা k ধৰি লম থ্ৰাইস k আকৌ h is equal to কি ধৰিম 4k আমাক দিয়া নাই কি b is equal to what এতেকে পাইথাগোরাসৰ সূত্ৰ মতে b square is equal to h square minus p square যেহেতু আমাৰ b ৰ মান দিয়া নাই গতিকে আমি b টোৱে b square টোৱে প্ৰথমতে লিখিম স্কয়াৰ এফালে যোৱাৰ লগে লগে ৰুট হৈ গল ইয়াতে h square ৰ মান হল 4k square minus 3k square ঠিক b এটো হ'ব 16k square minus 9k square ৰুট ওভাৰৰ ভিতৰত থাকিব b is equal to 16 ৰ পৰা 9 গলে কিমান থাকিব 7k square k ৰ ওপৰৰ ৰুটটো আমি ক্যান্সেল কৰিব পাৰম যেহেতু k ৰ ওপৰত স্কয়াৰ আছে গতিকে √7 স্কয়াৰ ৰুট ক্যান্সেল হৈ k থাকিব √7k এতেকে সোয়া যেহেতু আমাৰ এতেকে p is equal to thrice k b is equal to 7√7k আৰু h is equal to 4k এতিয়া আমি cos a উলিয়াব লাগে এতেকে cos a is equal to কিমান হ'ব cos এর মানটো কি আছিল cos a এটো আছিল cos b by h b ৰ মান কিমান √7k by 4k আকৌ এটোৱে হ'ব आंसर আকৌ tan এর মানটো কিমান হ'ব tan কি আছিল p by b মানে কি p ৰ মান কিমান পাইছো আমি থ্ৰাইস কে চাই লিখি বহাই দিয়া
আৰু কেৰ মান পাইছোঁ বিৰ মান পাইছোঁ √7/√7k এইটোৱে হৈছে আমাৰ এনসাৰ ইয়াতে কে কেনসেল কৰি দিব পাৰিম ইয়াতেও কে কেনসেল কৰি দিব পাৰিম ইয়াতে চোৱা √7/4 হ'ব ইয়াতে হ'ব 3/√7 এইটোৱে এনসাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ